फ्रेंड्स बेजबरा डिजिटल यूट्यूब चैनल লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিছো সো আজিৰ ভিডিওটোৰ মূল বিষয়বস্তু হৈছে গভৰ্নমেন্ট আইটিআই ভাৰ্চেছ প্ৰাইভেট আইটিআই যদি মোৰ ভিডিওটো চাই ভাল পায় তেনহলে প্লিজ লাইক শেয়াৰ এন্ড কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক যাতে মোৰ আহিবলগীয়া নতুন ভিডিওসমূহ সকলোতকৈ প্ৰথমে আপুনি পায় সো फ्रेंड्स বলক ভিডিওটোৰ মাজলৈ আগবাঢ়ো সো যিসকল ষ্টুডেন্ট এতিয়া গভৰ্নমেন্ট আইটিআই অনলাইন এপ্লিকেশন কৰি থৈছে মই হেসকল ষ্টুডেন্টৰ কাৰণে আজিৰ ভিডিওটোৰ বনাই উলিয়াইছো তেনেহলে চাইলক যে কোন পিলাক ষ্টুডেন্টে আসলে গভৰ্নমেন্ট আইটিআই সিট পাব বা কোনখিনে নাপায় হেতু কথা আজি মই ক্লিয়াৰ কৰি দিছো সো যিসকল ষ্টুডেন্টৰ পাৰ্সেন্টেজ কম আছে ধৰিলক মই মিনিমাম এটা পাৰ্সেন্টেজ কলে আপোনাৰ 40 ধৰিলক আৰু ম্যাক্সিমাম কলে 60 হেই তেনেকুৱাখিনি লৰাই হয়তো গভৰ্নমেন্ট আইটিআই সিট পাবও পাৰে বা নাপাবও পাৰে তাৰ কোনো ভৰসা নাই আৰু 40% ৰ তলত হলেতো নাপায় হেতু খাটাং মানে যেকিটা আপোনাৰ ইঞ্জিনিয়াৰিং ট্ৰেড যেকিটা ডিমান্ডেড ইঞ্জিনিয়াৰিং ট্ৰেড যেনে ধৰিলক ডিজেল ইলেক্ট্ৰিচিয়ান ফিটাৰ এনেকুৱা বিলাক ট্ৰেডত কি হয় আপোনালোকে যদি 40% ৰ তলত হয় তেনেহলে আপুনি তাত সিট পোৱা কোনো পথে সম্ভৱ নহয় আৰু যদিও 40% ৰ ওপৰত আছে 60 ৰ ভিতৰত হৈছে তেনেহলেও তাত চান্সটো খুব কম পোৱা নোপোৱাৰ মাজত থাকি যায় আৰু 60% ৰ ওপৰত হলেও আপুনি 70 আপ ধৰি লওক 70 আপ হলে নিশ্চয়তা থাকিব যে আপুনি গভৰ্নমেন্ট আইটিআই সিট এটা পাব কিন্তু যদি আপুনি 60% ৰ তলত আছে তেনেহলে আপুনি সম্পূৰ্ণৰূপে নিশ্চিত হওক যে আপুনি সিট পোৱা নোপোৱাৰ মাজত থাকিব আৰু যদি 40% ৰ তলত আছে তেনেহলে আপুনি জানিব যে গভৰ্নমেন্ট আইটিআই সিট নাপায় আৰু মই আজি গভৰ্নমেন্ট আইটিআই কথাটো এইখিনিয়ে কলো তাৰ পাছতে আহিব আপোনাৰ প্ৰাইভেট আইটিআই সব প্ৰাইভেট আইটিআই টো এই কাৰণে দিছে চৰকাৰে প্ৰাইভেট আইটিআই এফিলিয়েচন এই কাৰণে দিলে যাতে যিসকল ছাত্ৰ এবা যিসকল ষ্টুডেন্টে গভৰ্নমেন্ট আইটিআই সিট নাপায় হেসকল ছাত্ৰতে কলে যাব তেওঁলোকৰটো মনত পঢ়াৰ এটা হাবিয়াস আছে যে আইটিআই পঢ়িম চাকৰি কৰিম বা বিজনেছ কৰিম এনেকুৱা ধৰণৰ বিভিন্ন কথা আহি পৰে আৰু হেসকল ষ্টুডেন্টৰ কাৰণে চৰকাৰে গভৰ্নমেন্ট আইটিআই এফিলিয়েচন দি দিছে আৰু গভৰ্নমেন্ট আইটিআই যিকোনো পাৰ্সেন্টেজত আপুনি হেই ট্ৰেডটো কৰি লব পাৰে ধৰক আপুনি যেটো ইচ্ছা কৰিছে যেটো ট্ৰেডতে ইচ্ছা কৰিছে আপুনি আইটিআই কৰিব কাৰণে হে ট্ৰেডটোতে আপুনি সিট পাব আপুনি হয় 30% হক নহয় 50% হক নাই 90% হক কোনো তাত বাধ্যবাধকতা নাই যে ইমানটো পাৰ্সেন্টেজ হ'ব লাগিব জাস্ট আপুনি মেট্ৰিক পাছৰ সাৰ্টিফিকেট দিয়ক আৰু এডমিশন কৰি লব পাৰিব সো फ्रेंड्स নিশ্চয় বুজি পাইছে যে কথাখিনি মই কিয় কৈছো মই এই কাৰণে কৈছো যে গভৰ্নমেন্ট আইটিআই আজিকালি প্ৰায়বিলাক বুলি নকওঁ আসলে কিছু লৰাই বা কিছু ষ্টুডেন্টে কি হৈছে আইটিআই কৰিব ইচ্ছা নকৰে আৰু হেসকলৰ ভিতৰতে কি হৈছে যথেষ্টখিনি লৰাই প্ৰাইভেট আইটিআই ইতিমধ্যে এডমিশন কৰি লৈছে আৰু যিসকল ষ্টুডেন্টে গভৰ্নমেন্ট আইটিআই পাম বুলি আখাৰে বাট চাই আছে মই হেসকলৰ কাৰণে কি হৈছে আখাত যাতে বন্দী হৈ নাথাকে এই বস্তুটো ক্লিয়াৰ কৰিবৰ কাৰণে আজি ভিডিওটো বনাই দিলো যে যদি আপোনালোকে 40% ৰ তলত আছে তেনেহলে আপোনালোকে সোনকালে যিকোনো এখন প্ৰাইভেট আইটিআই এডমিশন কৰি লওক আৰু আপোনালোকে নিজৰ কেৰিয়াৰ গঢ়াত আপোনাৰ নিজকে নিজে স্থাপন কৰক সব গভৰ্নমেন্ট আইটিআই মই যে নাপাব বুলি এটো কাৰণে কৈ দিছো যাতে তাত সিট নাপালেও প্ৰাইভেট আইটিআই এখনত যাতে আপুনি কৰিব পাৰে আৰু প্ৰাইভেট আইটিআই এখনত এই কাৰণে কৰি লব লাগে সোনকালে কি হৈছে প্ৰায়বিলাক ষ্টুডেন্টে বৰ্তমান প্ৰাইভেট আইটিআই এডমিশন কৰি লৈছে আৰু সেই কাৰণে কি হৈছে সিট খুব কম পৰিমাণে আছে প্ৰতিখন আইটিআইতে যদি আপুনি খবৰ কৰে তেনেহলে খুব কম পৰিমাণে সিট খালি আছে যদি আপোনালোকে সোনকালে এডমিশনটো লৈ নলয় তেনেহলে তাতো সিট পোৱাৰ মানে আপোনাৰ যেটো আশা হেতু কমি আহিব আৰু লাষ্টত আপোনাৰ বছৰটো এনেই যাব তো হেইখিনিয়ে কলো মই নিশ্চয় বুজি পাইছে মই তলত আমাৰ আইটিআই নাম দি দিছো এড্ৰেছ দি দিছো তাতে আপুনি আহিব পাৰে আৰু আসাম আইটিআই সম্পূৰ্ণৰূপে আজি প্ৰায় 4 বছৰ দিন সম্পূৰ্ণৰূপে ধুনিয়াকৈ হুকলমে আমাৰ 4টা বছৰ পাৰ কৰিলো আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা ষ্টুডেন্টে নিজৰ কেৰিয়াৰ বনাত কি হৈছে আমাৰ আইটিআইত আহি কোৰ্স কমপ্লিট কৰি উলাই গৈছে আৰু বিভিন্ন জনে এতিয়া পৰীক্ষা দিবৰ কাৰণে হাজু হৈছে সো फ्रेंड्स আপোনালোকে যদি ইচ্ছা কৰে তেনেহলে তলত দিয়া এড্ৰেছৰ মতে মোক কন্টাক্ট কৰি আপোনালোকে খবৰ লব পাৰে যদিহে ইচ্ছা কৰিছে প্ৰাইভেট আইটিআইত এডমিশন লবৰ কাৰণে সো फ्रेंड्स নিশ্চয় বুজি পালে আজিলৈ ইমানে বাই বাই